বহুদিনৰ এটি বিৰতিৰ পিছত আজি মই আকৌ উভতি আহিলো আপোনালোকৰ মাজলৈ। নমস্কাৰ, মই চিৰঞ্জীৱ, যোনে তাৰ মিনি ভ্লগছবোৰৰ জৰিয়তে কেইমাহমান আগতে আপোনালোকৰ মোবাইলটোত থকা ইউটিউবটোত সদায় দৰ্শন দিছিলে, কিন্তু তাৰ ফাংফুং স্বভাৱটোৰ বাবে মাজতে আপোনালোকৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। সেয়ে ভাবি সি আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'লৈ পুনৰাই উভতি আহিলে। যাবলৈ ওলাল আটাইকেইজন আজি এটা আনপ্লেন ৰোড ট্ৰিপত, য'ত আমি গৈ আছো নেজানো ক'ত। গতিকে ভাবিলো যে ৰাস্তাৰ কাষত অলপ সময় ৰখি আজিৰ বতৰটোৰ আনন্দ লোৱা যাওক, লগতে দুটামান পইচাও গোটোৱা যাওক। যদি ভাবিছে কেনেদৰে, তেনেহলে চাওক এনেদৰে। আহকচোন বাৰু আমি ওচৰলৈ গৈ চাওঁ কোননো এখেত। লগতে কৈ দিওঁ যে এখেত মোৰ বেষ্ট ফ্ৰেণ্ড মৃগাংক, যোনে মোক সদায় কয় বন্ধু তুমি ভিডিঅ' দিয়া, সোনকালে তুমি গ্ৰ' কৰিব লাগে, আৰু সেইটো কৰিবলৈ মোক সহায় কৰিবলৈ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি যাব নাপাহৰিব। যদি কৰিলে তেনেহলে বহুত বহুত ধন্যবাদ দেই। আজি এটা নতুন এক্সপিৰিয়েঞ্চ ল'বলৈ আমি ৰাস্তাৰ কাষতে ভাত বনাই খাম, কিন্তু তাৰ আগতে মীৰ উভাই চাহ লৈ আনা। অলপ চলপ ধেমালি বোলো চলতা হে নে কি কয় ৰাইজ। এইটো পাৰ্ট 1 আছিল দেই, নেক্সট পাৰ্টত ভাত বনোৱা দেখাম। দিয়ক, বাই বাই।